হেল্ল' এভৰিৱান, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এয়া পোলাও। এইফালে মই ৰেডি কৰি ল'লোঁ গ্ৰীণ মটৰ, গাজৰ, পিঁয়াজ, আদা, নহৰু। এতিয়া মই কুকাৰত ৰিফাইন দিছোঁ। এতিয়া লং দালচেনি, ইলাচি, তেজপাত, পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজি লওঁ ৰঙাকৈ। পিঁয়াজটো যিমান ৰঙাকৈ ভাজিব পোলাওৰ কালাৰো সিমান ধুনীয়া হয়। এতিয়া মই আদা, নহৰু, পিঁয়াজখিনি দিম আৰু এইখিনি অকণমান ভাজি ল'ম। এইখিনি বেছি ভাজিব নালাগে, অকণমান ভাজিলেই হ'ল। তাৰপৰা এতিয়া মই ইয়াত চাউলখিনি দিম। চাউলখিনি মই আগতেই ধুই টুকি থৈছিলোঁ। এইখিনি চাউলখিনিও ধুনীয়াকৈ ভাজিব লাগে। যিমান ধুনীয়াকৈ চাউলখিনি ভাজিব পোলাওটো ধুনীয়া হয় খাবলৈ। আৰু এতিয়া মই ইয়াত জিৰা পাউডাৰ আৰু অকণমান বিৰিয়ানী মছলা দিছোঁ। এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম অকণমান টাইম। তাৰপিছত ইয়াত মই জোখমতে পানী দিছোঁ, এয়া গৰম পানী। মটৰ, গাজৰখিনি দি ধুনীয়াকৈ লৰাই মই ইয়াত 2টা চিটি মৰাই দিম। এয়া হৈ গ'ল ৰেডি। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব যদি ভাল লাগিলে। থেংক ইউ।